বন্ধুসকল, মই নিখিলে মোৰ ইউটিউব চেনেল আছামিজ এডুকেশ্যনেল চেনেললৈ আপোনালোকসকলকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম নৱম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ 2 নং পাঠৰ প্ৰশ্নোত্তৰখিনি। ব'লকচোন ভিডিঅ'টো। 1 নম্বৰ প্ৰশ্ন, তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা? এ. নিমখ পানী দ্ৰৱণৰ পৰা ছ'ডিয়াম ক্লৰাইড। উত্তৰ বাষ্পীভৱন পদ্ধতি। বি. ছ'ডিয়াম ক্লৰাইড আৰু এমনিয়াম ক্লৰাইড মিশ্ৰণৰ পৰা এমনিয়াম ক্লৰাইড। উত্তৰ ঊৰ্ধ্বপাতন পদ্ধতি। চি. গাড়ীৰ ইঞ্জিন তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা। উত্তৰ পৰিস্ৰাৱন পদ্ধতি। ডি. ফুলৰ পাহি নিষ্কাশিত তৰলৰ পৰা বিভিন্ন ৰঞ্জক পদাৰ্থ। বৰ্ণলেখন পদ্ধতি। দৈৰ পৰা মাখন। উত্তৰ অপকেন্দ্ৰিক পদ্ধতি। এফ. পানীৰ পৰা তেল পৃথকীকৰণ চুপি ব্যৱহাৰ কৰি। জি. চাহৰ পৰা চাহপাত পৰিস্ৰাৱন পদ্ধতি। এইচ. বালিৰ পৰা লুৰপিন পৰিস্ৰাৱন পদ্ধতি। আই. চুকুৰাৰ পৰা গমৰ গুটি জৰা পদ্ধতি। জে. পানী আৰু বোকাৰ প্ৰলম্বনৰ পৰা বোকাৰ সূক্ষ্ম কণিকাবোৰ অপকেন্দ্ৰিক পদ্ধতি। 2 নম্বৰ প্ৰশ্ন, একাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ লিখা। দ্ৰৱণ, দ্ৰাৱক, দ্ৰাব্য, দ্ৰবীভূত, দ্ৰৱণীয়, অদ্ৰৱণীয়, পৰিশ্ৰুত আৰু অৱশেষ আদি শব্দবোৰ ব্যৱহাৰ কৰিবা। উত্তৰ একাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ। পদক্ষেপ 1, দ্ৰাৱক হিচাপে পানী উতলোৱা হয়। পদক্ষেপ 2, পানীখিনি উতলিবলৈ দিয়া হয়। পদক্ষেপ 3, গাখীৰ, চেনি আৰু চাহপাত দ্ৰাব্য হিচাপে উতলা পানীত যোগ কৰা হয়। চেনি দ্ৰৱণীয় কিন্তু চাহপাত অদ্ৰৱণীয়। এইদৰে প্ৰস্তুত হোৱা দ্ৰৱণটোৱে হ'ল চাহ। পদক্ষেপ 4, চাহপাত অদ্ৰৱণীয় বাবে ইয়াক পৰিস্ৰাৱন কৰা হয়। পদক্ষেপ 5, পৰিস্ৰাৱনৰ পিছত অৱশেষ হিচাপে চাহপাত পোৱা যায় আৰু পৰিশ্ৰুতখিনি অৰ্থাৎ চাহ গ্ৰহণৰ বাবে সাজু হয়। 3 নম্বৰ প্ৰশ্ন, প্ৰজ্ঞাই 3টা বেলেগ বেলেগ পদাৰ্থৰ দ্ৰৱণীয়তা বিভিন্ন উষ্ণতাত পৰীক্ষা কৰিছিল আৰু সংগ্ৰহ কৰা তথ্যবোৰ তলৰ তালিকাত দিয়া হৈছে। ফলাফলবোৰ তালিকাখনত 100 গ্ৰাম পানীত সংপৃক্ত দ্ৰৱণ প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় দ্ৰব্যৰ পৰিমাণ হিচাপত দিয়া হৈছে। এই তালিকাখনতে সকলো দি থোৱা আছে। এ. পটাছিয়াম নাইট্ৰেটৰ সংপৃক্ত দ্ৰৱ এটা প্ৰস্তুত কৰিবলৈ 313 কেলভিন উষ্ণতাত 50 গ্ৰাম পানীত কিমান গ্ৰাম পটাছিয়াম নাইট্ৰেট দ্ৰবীভূত কৰিব লাগিব? উত্তৰ দিয়া আছে। 313 কেলভিন উষ্ণতাত পটাছিয়াম নাইট্ৰেটৰ দ্ৰৱণীয়তা 62, অৰ্থাৎ 100 গ্ৰাম পানীত পটাছিয়াম নাইট্ৰেট দ্ৰবীভূত হয় 62 গ্ৰাম। 1 গ্ৰাম পানীত পটাছিয়াম নাইট্ৰেট দ্ৰবীভূত হয় 100/62। 50 গ্ৰাম পানীত পটাছিয়াম নাইট্ৰেট দ্ৰবীভূত হয় 100/62 পূৰণ 50 = 31 গ্ৰাম। এতেকে পটাছিয়াম নাইট্ৰেটৰ সংপৃক্ত দ্ৰৱ এটা প্ৰস্তুত কৰিবলৈ 313 কেলভিন উষ্ণতাত 50 গ্ৰাম পানীত 31 গ্ৰাম পটাছিয়াম নাইট্ৰেট দ্ৰবীভূত কৰিব লাগিব। বি. 353 কেলভিন উষ্ণতাত প্ৰজ্ঞাই পটাছিয়াম ক্লৰাইডৰ এটা সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰি সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হ'বলৈ দিলে। দ্ৰৱটো ঠাণ্ডা হ'লে তেওঁ কি দেখিব? ব্যাখ্যা কৰা। উত্তৰ 353 কেলভিন উষ্ণতাত প্ৰজ্ঞাই পটাছিয়াম ক্লৰাইডৰ এটা সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰি সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হ'বলৈ থৈ দিলে পটাছিয়াম ক্লৰাইডৰ স্ফটিক লাভ কৰিব। চি. প্ৰতিটো লৱণৰে দ্ৰৱণীয়তা 293 কেলভিনত নিৰ্ধাৰণ কৰা। এই উষ্ণতাত কোনটো দ্ৰৱণৰ দ্ৰৱণীয়তা আটাইতকৈ বেছি? উত্তৰ 293 কেলভিনত প্ৰতিটো লৱণৰ দ্ৰৱণীয়তা। পটাছিয়াম নাইট্ৰেট 32, ছ'ডিয়াম ক্লৰাইড 36, পটাছিয়াম ক্লৰাইড 35, এমনিয়াম ক্লৰাইড 37। এতেকে ইয়াত 293 কেলভিন উষ্ণতাত এমনিয়াম ক্লৰাইডৰ দ্ৰৱণীয়তা আটাইতকৈ বেছি। ডি. লৱণৰ দ্ৰৱণীয়তাৰ ওপৰত উষ্ণতাৰ প্ৰভাৱ ব্যাখ্যা কৰা। উষ্ণতা বৃদ্ধি হ'লে লৱণৰ দ্ৰৱণীয়তা বৃদ্ধি হয়। উষ্ণতা কমিলে ই কমে।
4 নম্বৰ প্ৰশ্ন উদাহৰণ দি ব্যাখ্যা কৰা। এ সংপৃক্ত দ্ৰৱ এক নিৰ্দিষ্ট উষ্ণতাত এটা দ্ৰৱত দ্ৰৱীভূত কৰিব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰব্য দ্ৰৱীভূত হৈ থাকিলে তাক সংপৃক্ত দ্ৰৱ বোলে। উদাহৰণ ধৰা হ'ল 313 কেলভিন উষ্ণতাত 100 গ্ৰাম দ্ৰাৱকত সৰ্বাধিক 50 গ্ৰাম দ্ৰব্য দ্ৰৱীভূত হয়। গতিকে 100 গ্ৰাম দ্ৰাৱকত 50 গ্ৰাম দ্ৰব্য দ্ৰৱীভূত কৰি লাভ কৰা দ্ৰৱটো সংপৃক্ত হ'ব। বি বিশুদ্ধ পদাৰ্থ কোনো বস্তুৰ আটাইবোৰ উপাদান একে হ'লে তাক বিশুদ্ধ পদাৰ্থ বুলিব পাৰি। চি কলয়দ কলয়দ হ'ল এবিধ অসমসত্বৰ মিশ্ৰণ। ইয়াৰ কণিকাবোৰ বৰ সৰু হোৱাৰ বাবে থৈ দিলেও অৱক্ষিপ্ত নহয়। কলয়দৰ উদাহৰণ মেগনেছিয়াম দুগ্ধ চিয়াঁহী ইত্যাদি। ডি প্ৰলম্বন উত্তৰ প্ৰলম্বন হ'ল এবিধ অসমসত্বৰ মিশ্ৰণ যাৰ কণিকাবোৰ খালী চকুৰে দেখি প্ৰলম্বনৰ কণিকাবোৰে পোহৰ বিচ্ছুৰিত কৰে আৰু নোজোকৰাকৈ থৈ দিলে কণিকাবোৰ তলিত অৱক্ষিপ্ত হয়। প্ৰলম্বনৰ উদাহৰণ ময়দাৰ গুড়ি আৰু পানীৰ মিশ্ৰণ। 5 নম্বৰ প্ৰশ্ন তলৰ মিশ্ৰণবোৰ সমসত্ব নে অসমসত্ব শ্ৰেণীভুক্ত কৰা। ছ'ডা পানী কাঠ বায়ু মাটি ভিনেগাৰ চেকি লোৱা চাহ। উত্তৰ ছ'ডা পানী সমসত্ব মিশ্ৰণ, কাঠ অসমসত্ব মিশ্ৰণ, বায়ু সমসত্ব মিশ্ৰণ, মাটি অসমসত্ব মিশ্ৰণ, ভিনেগাৰ সমসত্ব মিশ্ৰণ, চেকি লোৱা চাহ সমসত্ব মিশ্ৰণ। 6 নম্বৰ প্ৰশ্ন তোমাক দিয়া বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কিদৰে প্ৰমাণ কৰিবা? উত্তৰ এক বায়ুমণ্ডলীয় চাপত বিশুদ্ধ পানীৰ উতলাংক 100 ডিগ্ৰী চেলছিয়াছ। যদি বৰণহীন তৰলখিনি 100 ডিগ্ৰী চেলছিয়াছ উষ্ণতাত উতলিবলৈ ধৰে তেনেহ'লে তৰলবিধ বিশুদ্ধ পানী আৰু যদি তৰলবিধ 100 ডিগ্ৰী চেলছিয়াছতকৈ বেছি বা কম উষ্ণতাত উতলে ই বিশুদ্ধ পানী নহয়। 7 নম্বৰ প্ৰশ্ন তলৰ পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ বিশুদ্ধ পদাৰ্থৰ শাৰীত পৰে? বৰফ গাখীৰ লো হাইড্ৰক্লৰিক এচিড কেলছিয়াম অক্সাইড পাৰা ইটা কাঠ বায়ু। উত্তৰ বিশুদ্ধ পদাৰ্থবোৰ হ'ল বৰফ লো হাইড্ৰক্লৰিক এচিড কেলছিয়াম অক্সাইড পাৰা। 8 নম্বৰ প্ৰশ্ন তলৰ মিশ্ৰণবোৰৰ মাজৰ পৰা দ্ৰৱণবোৰ বাছি উলিওৱা। মাটি সাগৰৰ পানী বায়ু কয়লা ছ'ডা পানী। উত্তৰ সাগৰৰ পানী বায়ু ছ'ডা পানী। 9 নম্বৰ প্ৰশ্ন তলৰ কোনটোৱে তিনদল প্ৰভাৱ দেখুৱায়? লৱণৰ দ্ৰৱ গাখীৰ কপাৰ ছালফেটৰ দ্ৰৱণ ষ্টাৰ্চৰ দ্ৰৱণ। ষ্টাৰ্চ সলিউশ্যন। উত্তৰ লৱণৰ দ্ৰৱ ষ্টাৰ্চৰ দ্ৰৱণ। 10 নম্বৰ প্ৰশ্ন তলত দিয়াবিলাক মৌল যৌগ আৰু মিশ্ৰণ হিচাপে শ্ৰেণীভুক্ত কৰা। ছ'ডিয়াম মাটি চেনিৰ দ্ৰৱণ চিলভাৰ কেলছিয়াম কাৰ্বনেট কয়লা বায়ু চাবোন মিথেন কাৰ্বন ডাই অক্সাইড তেজ। উত্তৰ ছ'ডিয়াম মৌল মাটি মিশ্ৰণ চেনিৰ দ্ৰৱণ মিশ্ৰণ চিলভাৰ মৌল কেলছিয়াম কাৰ্বনেট যৌগ কয়লা মিশ্ৰণ বায়ু মিশ্ৰণ চাবোন মিশ্ৰণ মিথেন যৌগ কাৰ্বন ডাই অক্সাইড যৌগ তেজ মিশ্ৰণ। 11 নম্বৰ প্ৰশ্ন তলৰ কোনবিলাক ৰাসায়নিক পৰিৱৰ্তন? উত্তৰ এ উদ্ভিদৰ বৃদ্ধি ৰাসায়নিক পৰিৱৰ্তন লুট মামৰে ধৰা ৰাসায়নিক পৰিৱৰ্তন লুৰ গুড়ি আৰু বালি মিহলীকৰণ ৰাসায়নিক পৰিৱৰ্তন খাদ্য ৰন্ধন ৰাসায়নিক পৰিৱৰ্তন খাদ্য হজম হোৱা ৰাসায়নিক পৰিৱৰ্তন পানী গোট মৰা ভৌতিক পৰিৱৰ্তন মমবাতি জ্বলোৱা ৰাসায়নিক পৰিৱৰ্তন। যদিহে ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ। আৰু এই প্ৰশ্নখিনি যদি এই ভিডিঅ'টোৰ পৰা লিখিবলৈ আপোনালোকৰ কোনো অসুবিধা হৈছে তেনেহ'লে মই ডেছক্ৰিপশ্যনত প্ৰশ্নৰ উত্তৰখিনিৰ লিংক দি দিম তাৰ পৰা গৈ আপোনালোকে লিখি ল'ব পাৰিব। ধন্যবাদ।